हेलो फ्रेंड्स, टुडे ষ্টকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম আমাৰ চৌপাশে অতি সহজতে পোৱা কিছুমান খাদ্য বস্তুৰ বিষয়ে আৰু সেই খাদ্য বস্তুসমূহত থকা পুষ্টিকৰ উপাদানসমূহৰ বিষয়ে, ইয়াৰ উপৰিও স্বাস্থ্য ৰক্ষাত সেই খাদ্য বস্তুসমূহৰ ভূমিকাৰ বিষয়ে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম হৈছে অমিতা। অমিতাটো আমাৰ সকলোৰে ঘৰত থাকেই, কিন্তু ইয়াৰ ভিতৰত কি পুষ্টিকৰ উপাদান থাকে সেইবিলাক জানেনে? অমিতাত থাকে শৰ্কৰা, প্ৰটিন, আঁহজাতীয় পদাৰ্থ, ভিটামিন চি, ভিটামিন এ, কেলছিয়াম, আইৰণ, পটাছিয়াম, মেগনেছিয়াম আৰু বহুতো। স্বাস্থ্য ৰক্ষাত অমিতাৰ বিভিন্ন ভূমিকা আছে। ইয়াৰ ভিতৰত প্ৰথমটো হৈছে ওজন হ্ৰাস কৰাত সহায় কৰে, চকুৰ বাবে উপকাৰী, কলেষ্ট্ৰল কম কৰে, মাহেকীয়াৰ বিষৰ পৰা পৰিত্ৰাণ কৰে, বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। অমিতা ডায়েবেটিছ ৰোগীৰ বাবে বহুত উত্তম হয়, কৰ্কট ৰোগ আৰু হৃদৰোগৰ সহায়ক হয়। অমিতাই হতাশা দূৰ কৰে, হজম শক্তি বৃদ্ধি কৰাত অমিতাই সহায় কৰে। ইয়াৰ উপৰিও ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। দ্বিতীয়টো হৈছে বিট। বিটৰুটত কি পোৱা যায়? শৰ্কৰা, প্ৰটিন, আঁহজাতীয় পদাৰ্থ, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায়। স্বাস্থ্য ৰক্ষাত বিটৰুটৰ ভূমিকা: লিভাৰৰ ফেট বা চৰ্বি নোহোৱা কৰে, অন্ত্ৰত জমা হোৱা দূষিত পদাৰ্থ নিষ্কাশন কৰে, দৃষ্টিশক্তি বঢ়ায়, ৰক্ত সঞ্চালন নিয়মীয়া কৰে, শৰীৰ তজবজীয়া আৰু কাৰ্যক্ষম কৰি ৰাখে। বিটত থকা বিটেইন আৰু ট্ৰিপ্টোফেন নামৰ দুৰ্লভ পদাৰ্থ দুবিধে স্নায়ুতন্ত্ৰ বা নাৰ্ভ ছিষ্টেম শান্ত কৰি ৰাখে, অৱসাদ দূৰ কৰে, লিভাৰ সুস্থ, ৰক্তচাপ নিয়ন্ত্ৰিত, দৃষ্টিশক্তি উন্নত আৰু হৃদপিণ্ড সবল কৰে, ৰক্তহীনতা দূৰ কৰে, শৰীৰৰ ছুগাৰ নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ পিছতে জানো আহক খেজুৰৰ বিষয়ে। খেজুৰত ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন কে, মেগনেছিয়াম, মেংগানিজ, পেণ্টোথেনিক এচিড, কাৰ্বহাইড্ৰেট, কেলছিয়াম, আইৰণ থাকে। স্বাস্থ্য ৰক্ষাত খেজুৰৰ ভূমিকা কি? চেনি খোৱাত বাধা থকাৰ বাবে শক্তি আহৰণৰ হেতুকে ডায়েবেটিছ থকা মানুহে খেজুৰ দিনে 2-3টা খাব পাৰে। খেজুৰ খালে তেজত কলেষ্ট্ৰল নাবাঢ়ে। খেজুৰ খালে কোষ্ঠকাঠিন্যতা আঁতৰ হয়, ৰক্তহীনতা দূৰ হয়। খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে বাবে অষ্টিঅ'আৰ্থৰাইটিছ নামৰ বাত বিষ সহজে নহয়। খেজুৰ খালে কুকুৰিকণা, অন্ধতা আঁতৰ হোৱাৰ উপৰিও দৃষ্টিশক্তি বৃদ্ধি হয়। খেজুৰত আইৰণ থকা বাবে গৰ্ভৱতী মহিলাৰ ৰক্তহীনতা নহয়। চৰ্দি, কাহ আৰু পানী লগাত খেজুৰে অমৃত ৰূপে কাম কৰে। খেজুৰ এবিধ শ্ৰেষ্ঠ এণ্টিঅক্সিডেণ্ট হোৱাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পাচলিৰ ভিতৰত তিয়ঁহ হৈছে এবিধ অন্যতম পাচলি। তিয়ঁহত শৰ্কৰা, প্ৰটিন, আঁহজাতীয় পদাৰ্থ, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন বি আৰু চি, ছালফাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। স্বাস্থ্য ৰক্ষাত তিয়ঁহৰ ভূমিকা: দেহৰ হাড় গঠনত সহায় কৰে, হৃদযন্ত্ৰ সবলীকৰণত সহায় কৰে। ই কম কেলৰিযুক্ত, মধুমেহ ৰোগীৰ বাবে উত্তম খাদ্য। হজমী শক্তি বৃদ্ধি কৰে, ছালক নিমজ কৰি ৰখাটোত অৰিহণা যোগায়, কোষ্ঠকাঠিন্যতা দূৰ কৰে, মুখৰ দুৰ্গন্ধ দূৰ কৰে, বিকট হোৱা পাথৰ ভাঙি প্ৰস্ৰাৱৰ লগত বাহিৰ ওলাই অহাত সহায় কৰে। তিয়ঁহক বাত বিষ আৰু ইউৰিক এচিড লাঘৱৰ কাৰক বুলিও কোৱা হয়। কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি কোৱা হয়। কেঁচা আম খাই আমি সকলোৱে ভাল পাওঁ, কিন্তু ইয়াত কি থাকে তাৰ বিষয়ে জানো আহক। কেঁচা আমত শৰ্কৰা, প্ৰটিন, আঁহজাতীয় পদাৰ্থ, কপাৰ, পটাছিয়াম, মেগনেছিয়াম, ছডিয়াম, ভিটামিন এ, বি, চি আৰু কে প্ৰচুৰ পৰিমাণে পোৱা যায়। স্বাস্থ্য ৰক্ষাত কেঁচা আমৰ ভূমিকা: পেটৰ সমস্যা দূৰ কৰে, হৃদৰোগৰ বাবে উপকাৰী, অত্যাধিক তাপ আৰু দেহৰ পানীভাগ হ্ৰাস কৰাৰ পৰা ৰক্ষা কৰে, শক্তি যোগান ধৰে, চুলি আৰু ছালৰ বাবে ভাল, গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী, শৰীৰৰ ওজন কম কৰে, হতাশা দূৰ কৰে, স্কাৰ্ভি ভাল কৰে, লিভাৰ আৰু বৃহদন্ত ভালে ৰাখে। আমাৰ চৌপাশে পোৱা আন এবিধ খাদ্য হ'ল তেঁতেলী। তেঁতেলীত মেগনেছিয়াম, পটাছিয়াম, আইৰণ, কেলছিয়াম, ফছফৰাছ, ভিটামিন বি, ভিটামিন চি, ভিটামিন কে, ফলেট, কপাৰ, চেলেনিয়াম, আঁহ, প্ৰটিন, চৰ্বি আৰু শৰ্কৰা থাকে। স্বাস্থ্য ৰক্ষাত তেঁতেলীৰ ভূমিকা: বসন্ত ৰোগত তেঁতেলী বৰ উপকাৰী।
তেতেলীৰ কুমলীয়া পাত অৰ্হ ৰোগৰ কাৰণে উপকাৰী। পকা তেতেলী খালে জ্বৰ নাশ কৰে। পুৰণি গ্ৰহণী ৰোগ তেতেলীয়ে আৰোগ্য কৰে। হাৰ্টৰ ৰোগীৰ বাবে ভাল। তেতেলীয়ে আহাৰ হজম কৰাত সহায় কৰে। তেতেলীয়ে যকৃত সুৰক্ষিত কৰি ৰাখে। তেতেলী খালে জণ্ডিছ, হেপাটাইটিছ, হেপাটোমেগেলি, লিভাৰ চিৰচিছ আদি ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়। তেজৰ বিষাক্ত আৰু বৰ্জিত পদাৰ্থ প্ৰস্ৰাৱৰ সৈতে বাহিৰ হোৱাৰ ফলত তেজ পৰিষ্কাৰ হয়। তেতেলী খালে শৰীৰৰ অতিৰিক্ত মেদ কমে। এতিয়া জানো আহক কলৰ বিষয়ে। কলত শৰ্কৰা, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ, প্ৰ'টিন, ভিটামিন চি, ভিটামিন বি, আঁহ আৰু পেকটিন থাকে। স্বাস্থ্য ৰক্ষাত কলৰ ভূমিকা। নিয়মীয়াকৈ পকা কল খালে ৰক্তস্ৰাৱী অৰ্শ ৰোগ নিয়ন্ত্ৰণত থাকে। পেট চিকুট মাৰি ধৰি সঘনাই পাতল পায়খানা হ'লে গাখীৰৰ লগত কল খাব লাগে। চকুৰ ৰোগ হোৱাত বাধা দিয়ে। শৰীৰৰ গাঁঠিৰ বিষো নিয়ন্ত্ৰণত থাকে। পুৰণি গ্ৰহণী ৰোগ ভাল হয়। শক্তি বৃদ্ধি পায়। পেটত কৃমি বেছি হ'লে কাঁচকল খাব লাগে। হিমোগ্ল'বিনো বৃদ্ধি পায়। ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। অষ্টিঅপ'ৰচিছ ৰোগ হ্ৰাস কৰে। মধুৰিআম অতি সহজতে পোৱা এবিধ ফল। মধুৰিআমত আঁহ, প্ৰ'টিন, চৰ্বি, শৰ্কৰা, ফলিক এচিড, কেলছিয়াম, ফছফৰাছ, পটাছিয়াম, মেংগানিজ, মেগনেছিয়াম, ভিটামিন চি, ভিটামিন এ আৰু আইৰণ থাকে। স্বাস্থ্য ৰক্ষাত মধুৰিআমৰ ভূমিকা। মধুৰিআমৰ পাতৰ চাহ খালে ডায়েবেটিছ কমে। পেটৰ আলচাৰ, গ্ৰহণী, পেটৰ বিষ, ডায়েৰিয়া আদিত কোমল মধুৰি পাতৰ ৰস খাব লাগে। এণ্টিবেক্টেৰিয়েল মধুৰিৰ পাতৰ ৰসে পায়েৰিয়া, দাঁতৰ বিষ আদি মুখৰ ভিতৰৰ ৰোগ ভাল কৰে। ছালৰ বিভিন্ন বেমাৰত মধুৰিৰ পাতৰ ৰস খালে ভাল। পেট চলা ৰোগত মধুৰিআম ভাল। স্মৃতিশক্তি বাঢ়ে। মগজু শীতল হৈ থাকে। চুলি সৰা বন্ধ কৰে। ডেংগুৰ দৰে জ্বৰ ভাল হয়। হাড়ৰ যোৰাৰ বিষ ভাল হয়। কলেষ্ট্ৰল কম কৰি ৰখাত সহায় কৰে আৰু স্বাস্থ্য নিৰোগী হৈ থাকে। এতিয়া জানো আহক কমলাৰ বিষয়ে। কমলাৰ ৰসত প্ৰ'টিন, কেলছিয়াম, ভিটামিন এ, ভিটামিন চি, কেলৰি, পেকটিন, গ্লাইক'ছাইড, চাইট্ৰিক এচিড, ফাইবাৰ, মিনাৰেল থাকে। স্বাস্থ্য ৰক্ষাত কমলাৰ ভূমিকা। তেজত কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে। ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে। কোষ্ঠকাঠিন্য দূৰ কৰে। পাকস্থলীৰ হজম ক্ষমতা বৃদ্ধি কৰে। স্নায়ৱিক ৰোগ প্ৰতিৰোধ কৰিব পাৰে। মুখ, জিভাৰ ঘাঁৰ উপৰিও শৰীৰৰ বিভিন্ন অংশত হোৱা ঘাঁ নিৰাময় কৰিব পাৰে। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে। হৃদৰোগত কমলা যথেষ্ট উপকাৰী। এনিমিয়াৰ পৰা হাত সাৰিব পাৰি। ৰক্ত সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক হৈ থকাত সহায় কৰে। এতিয়া জানো আহক নাৰিকলত কি কি থাকে তাৰ বিষয়ে। নাৰিকলত প্ৰ'টিন, চৰ্বি, শৰ্কৰা, ফলিক এচিড, কেলছিয়াম, ফছফৰাছ, ভিটামিন চি আৰু আইৰণ থাকে। স্বাস্থ্য ৰক্ষাত নাৰিকলৰ ভূমিকা। নাৰিকল খালে স্মৃতিশক্তি বৃদ্ধি হয়। হৃদযন্ত্ৰ, ৰক্ত সঞ্চালন, মাংসপেশীৰ কোশিকা আদিৰ ক্ৰিয়া সবল হয়। ৰক্তহীনতাৰ বাবে উপকাৰী। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। বহুমূত্ৰ ৰোগীৰ বাবে উপকাৰী। হাড়ৰ গঠন, গাঁঠিৰ মাংসপেশীৰ বিষ, আৰ্থৰাইটিছত ভাল। প্ৰসৱ যন্ত্ৰণা লাঘৱ হয়। কৃমি আৰু দেহৰ বেক্টেৰিয়া তথা বীজাণুনাশক। আমাশয়, ডায়েৰিয়া বা অতিসাৰ ৰোগত ডাবৰ পানী অতি হিতকাৰী। ছালৰ অন্যান্য সৰু সুৰা ৰোগত নেমু আৰু নাৰিকল তেল ঘঁহিব পাৰে। আজিৰ এই তথ্যখিনি যদি আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টোত লাইক এটা কৰি দিয়ক, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে ভৱিষ্যতে আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থাকে। নতুন এটা ভিডিঅ' লৈ পুনৰ আহি আছোঁ আপোনালোকৰ ওচৰলৈ। তেতিয়ালৈকে ধন্যবাদ।